हेलो फ्रेंड्स नमस्कार আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ মই দিয়া আগৰ ভিডিঅ'বোৰ চাই ভাল পাইছে কেনেকুৱা পাইছে প্লিজ জনাবচোন আজি মই আপোনালোকৰ কাৰণে দুটা পনীৰৰ ৰেচিপি লৈ আহিছোঁ খুব সহজভাৱে বনোৱা ঠিক আছে ভিডিঅ'টো আগলৈ চাই থাকিব প্ৰথমে মই মিক্সড ভেজ পনীৰ বনাব লৈছোঁ তাৰ বাবে মই লৈছোঁ পটল বিলাহী গাজৰ কেপচিকাম আলু পিয়াজ আৰু পনীৰ এতিয়া মই গৰম তেলত বিলাহী আদা নহৰু আৰু পিয়াজৰ পেষ্টখিনি দি অলপ সময় লৰাই লৈছোঁ এয়া অলপ ডাঙৰকৈ কটা পিয়াজো দিলোঁ কিন্তু দেখাব নহ'ল আপোনালোকক এতিয়া মই অকণমান সময় লৰাই লৈ তাতে পনীৰখিনি এড কৰি দিম এতিয়া সকলোখিনি মিলি যোৱাকৈ মই অলপ লৰাই ল'ম পনীৰখিনি মই কেঁচাকৈ লৈছোঁ আপোনালোকে ফ্ৰাই কৰি ল'ব পাৰে কেঁচাকৈ হ'লে সোৱাদটো অলপ বেলেগ হয় এতিয়া মই অলপ হালধি দি লৈছোঁ তাৰপিছত অকণমান লৰাই ল'ম এতিয়া পুনৰ অলপ লৰাই লৈ তাতে মই অকণমান গৰম মছলা এড কৰিম মই বেছি মছলা ইউজ কৰা নাই এতিয়া মই ফ্ৰাই কৰি লোৱা চব্জিখিনি ইয়াতে এড কৰিম আৰু অকণমান সময় লৰাই ল'ম যাতে সকলোখিনি মিক্স হৈ যায় এয়া মোৰ পনীৰ চব্জি হৈ গৈছে একেবাৰে সিম্পল হয় এতিয়া মই বনাব লৈছোঁ পনীৰ বাটাৰ মাখানি খাবলৈ খুব টেষ্টি হয় আপোনালোকে ট্ৰাই কৰি চাব ইয়াৰ কাৰণে মই টমেটো পিউৰি পনীৰ আমুল লিকুইড কসুৰি মেথি কাজু মছলাৰ কাৰণে গৰম মছলা দালচেনি ইলাচি তেজপাত অলপ আদা আৰু বাটাৰ লৈছোঁ এতিয়া কেৰাহীখন গৰম কৰি লৈ মই অলপ বাটাৰ দিছোঁ এয়া মই বাটাৰটো কিমান দিব লাগে আপোনালোকে অনুমান কৰি ল'ব চব্জিখিনি ফ্ৰাই কৰি লওঁতেও অলপ দিছিলোঁ সেইকাৰণে এতিয়া কম কৰি দিছোঁ গলি যোৱালৈকে মই আপোনালোকে আন্দাজমতে নিমখ দি ল'ব এয়া চাওক বাটাৰ গলি গৈছে এতিয়া মই ইয়াতে পেষ্ট কৰি লোৱা আদা অলপ দিছোঁ দুখিলা তেজপাত আৰু লগতে দালচেনিও মই এড কৰি দিছোঁ এতিয়া মই অলপ ইলাচি দিছোঁ
এতিয়া মই টমেটো পিউৰিখিনি অলপ অলপকৈ ইয়াতে দি ল'ম। আপোনালোকে চাব যাতে গ্ৰেভিটো কেনেকুৱাকৈ লাগে আপোনালোকক সেই পৰিমাণে দিব। মই পনীৰ কম লৈছোঁ, সেইটো কাৰণে টমেটো পিউৰি অলপ কমকৈ লৈছোঁ। এতিয়া সোৱাদৰ কাৰণে মই অলপ চেনি এড কৰিছোঁ। এতিয়া মই গ্ৰেভিখিনিত গাখীৰ দি ল'ম, কম কমকৈ দি ল'ব। গাখীৰ দিলে খাবলৈও টেষ্টি, লগতে কালাৰটোও ধুনীয়া হয়। এয়া চাওক গ্ৰেভিটো কালাৰটো কি ধুনীয়া হৈ আহিছে। এতিয়া মই কাজু 4 চামুচ এড কৰি দিছোঁ। পুনৰ অকণমান মই বাটাৰ দি ল'ম, যাতে গ্ৰেভিটো খাবলৈ টেষ্টি হয়। এতিয়া আকৌ অলপ গাখীৰ দি ল'ম, তাতে মই কাশ্মীৰী ৰেড চিলি পাউডাৰ অলপ দি ফ্ৰাই কৰি লোৱা পনীৰ কেইটুকুৰা এড কৰি ল'ম আৰু লাহেকৈ অলপ লৰাই লৈছোঁ। এতিয়া মই ইয়াত কচুৰি মেথি অলপ এড কৰি দিছোঁ। এয়া পনীৰ হৈ আহিছে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন। নমস্কাৰ, আজি মই আপোনালোকক দেখুৱাম মোৰ বেডৰুমটো মই কেনেদৰে সজাইছোঁ তাকে চাওঁচোন। এয়া মই ৰুমত সোমাব লৈছোঁ। এয়া মোৰ এটা সৰু ৰুম, মই একদম চিম্পুলকৈ সজাইছোঁ, দেখাবলগীয়া নাই, তথাপিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিব মন গ'ল। কেনেকুৱা লাগিছে জনাবচোন। এইফালে ৱালত মই আমাৰ 2 কপিমান ফটো ৰাখিছোঁ, বেছি নহয় 2-3 কপি। আৰু এইফালে মোৰ ৱাৰ্ড্ৰবটো, ইয়াতে 2টা টেডি বিয়াৰ ৰাখিছোঁ। পিংক কালাৰটো মোৰ ফেভৰেট হয়, সেইকাৰণে ৰুমটো যিমান পাৰোঁ পিংক কালাৰে সজাবলৈ চেষ্টা কৰিছোঁ। এতিয়া ৰ'দ দি আছে, সেইকাৰণে ৰুমৰ ৰংটো ভালকৈ জিলিকি উঠা নাই। সেয়া চিম্পলকৈ সজাইছোঁ। এইকেইটা ডেক'ৰেশ্যনৰ ছাতি আনিছিলোঁ মই ফ্লিপকাৰ্টৰ পৰা। সৰু সৰু বস্তু ওলমাব পাৰি, আঠাটো নাইকিয়া হ'লে কাৰণে ইয়াতে ৰাখিছোঁ। এইটো পাতফুল হয়, লগাইছোঁ। এইটো এটা প্লাষ্টিকৰ পাত হয়, এইটো আমি কিছুমান গছ বনাবৰ কাৰণে পাতটো কিনি আনিছিলোঁ, এতিয়া এনেকৈ ৰাখিছোঁ। এইটো লাকি বেম্বো লগাইছোঁহে, কি হয় নাজানো। এইফালে এইটো মনি প্লাণ্ট, এইটো পাতবাহাৰে হয়, পাতফুল। এইটো কচুপাত, এইফালে এইটো কচুপাত হয়। এইফালে আমি এইজোপা নিজে বনাইছিলোঁ, এইবোৰ প্লাষ্টিকৰ পাত হয়। আৰু ইফালে ইয়াতে দৰকাৰ হৈছিলে পুটিন, হোৱাইট চিমেণ্ট, তাঁৰ
আঠা কালাৰ এইবিলাকে তৈয়াৰ কৰিছিলোঁ আৰু দুজোপামান বনাইছোঁ। এয়া বটল কালাৰ কৰি থৈছোঁ, আৰ্ট কৰা হোৱা নাই। এইফালে পেপাৰ কাগজেৰে বনোৱা হৈছিলে এইটো মন্দিৰ। এইকেইটা মোৰ হাজবেণ্ডে বনাইছিলে, মই লগত অলপ লাগি দিছিলোঁ। এইফালে মোৰ কাপোৰ থোৱা এইটো বক্স হয়, ওপৰত বহিব পাৰি। এইফালে মোৰ ড্ৰেছিং আইনা, ইয়াতে মই সাজিবলগীয়া বস্তুবোৰ থৈছোঁ আৰু লগতে ফুলদানি এটা ৰাখিছোঁ। এয়াই, বৰ বিশেষ নাই। এইফালে এখন বিচনা সৰু হয়। এয়াই মোৰ ৰুমটো। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।